भारतीय जनता पार्टी फासनै सेरफां मण्डल टि मर्चाया गोजौ फरायसालि आरो गोजौ गेजेरारि आनजादाव उथ्रिनाय फरायसाफोरखौ मान बाउदों। उदालगुरि जिल्लानि माजबादआव गोजौ फरायसालि आरो गोजौसिन गेजेरारि आनजादाव उथ्रिनाय फरायसाफोरखौ भारतीय जनता पार्टीनि फासनै सेरफां मण्डल टि मर्चानि दैदेननायाव मान बाउनाय जायो। दिनै माजबाद साहा बागाननि स्टाफ क्लाबाव बिजेपिनि फासनै सेरफां मण्डल टि मर्चानि आफादगिरि महाबीर गवाला दैदेननाय मोनसे मेलाव गोजौ फरायसालि आरो गोजौ गेजेरारि आनजादाव उथ्रिसार जानो हानाय फरायसाफोरखौ फुलाम गामसा, फाइल कभार, रेबगन आरो फोरमानलाइजों मान बाउनाय जायो। बिटिआर काउन्सिल दीपक मोर, बारग' एमसिएलए जितु किसान, बिजेपिनि उदालगुरि जिल्ला टि मर्चानि आफादगिरि भिकेश गौड़, फासनै सेरफां मण्डलनि आफादगिरि जीवन डेका, नेहाथारि श्याम मुन पालिका, शेरजु सावरा, माजबाद ब्लक टि मर्चानि लेङाइ आफादगिरि जतन भगत, नेहाथारि धीरेन भगतजों लोगोसे गुबुन गुबुन सुबुंफोराबो बाहागो लादोंमोन। কিমান পাৰ্চেন্টেজ পাইছিল? 75.6। কি হ'ব বিচাৰিছে ভৱিষ্যতে? APSC। উচ্চতৰ মাধ্যমিক পৰীক্ষা 2025 বৰ্ষত প্ৰথম বিভাগত উত্তীৰ্ণ হৈছোঁ আৰু উত্তীৰ্ণ হোৱা ছাত্ৰ ছাত্ৰীসকলে এতিয়া মাতিছিলে, সেয়েহে তাত আহি বহুত ভাল লাগিছে। চবে মোৰ মাজেৰে এই সম্বৰ্ধনা অনুষ্ঠানটো কোনে দিলে? বিজেপি দলৰ পৰা। ভৱিষ্যতে কি হ'ব বিচাৰিছে? আসাম পুলিচ। আৰু আমাৰ ছাত্ৰ ছাত্ৰীসকলক উৎসাহিত কৰা হৈছে। আমাৰ সমাজৰ যিবোৰ ছাত্ৰ ছাত্ৰী বহুত কষ্ট কৰি তেওঁলোকে পঢ়ে বা আমাৰ গাৰ্জেনবিলাকৰ যথেষ্ট কষ্ট হয়, আৰু আমি বিচাৰিছোঁ যে আমাৰ চাহ জনগোষ্ঠীৰ সমাজত যাতে আমাৰ অভিভাৱকসকলো মানে সজাগ হওক, আমি অলপ সেই পৰিৱেশটো কৰিছোঁ। আৰু তেওঁলোকে যিহেতু পাছ কৰাৰ পিছত সিহঁতে আৰম্ভ হৈছে, কোনোবাই মেট্ৰিক পাছ কৰিছে, কোনোবাই হায়াৰ ছেকেণ্ডেৰী পাছ কৰিছে, তাহি থকা দিনত তেওঁলোকে আৰু ভালকৈ পঢ়ক, তেওঁলোকক আমি দায়বদ্ধ কৰাইছোঁ যাতে আৰু সমাজখনৰ প্ৰতি তেওঁলোকে আৰু বেছি দায়বদ্ধ হওক। আজি আমি তেওঁলোকক সেই দায়বদ্ধতাৰে আমি তেওঁলোকক সম্বৰ্ধনা জনাইছোঁ। আৰু তেওঁলোকৰ আমি যিখিনি আমাৰ পুৰণীয় আছে, আমাৰ চৰকাৰেতো যথেষ্টখিনি কৰি আছে, আমিও আমাৰ ফালৰ পৰা যিখিনি কৰিব লগা আছে তেওঁলোকৰ আমি সহায় কৰিম আহি থকা দিনত। আৰু আমাৰ আশা কৰোঁ যে তেওঁলোকে ভালকৈ পঢ়ক, আমাৰ সমাজত তেওঁলোকে ভালকৈ প্ৰতিষ্ঠিত হওক, ভাল মানুহ হওক, আৰু সমাজখনৰ কাৰণে তেওঁলোকে কিছু কাম কৰি যাওক, আৰু নিজৰ লগতে সমাজখনৰ তেওঁলোকে নিজৰ মা দেউতাৰ কথাবোৰ চিন্তা কৰি যাতে তেওঁলোকে ভালকৈ পঢ়ক। আৰু তেওঁলোকে হ'ল আমাৰ ভৱিষ্যত, গতিকে তেওঁলোকে ভাল হ'লে আমাৰ ভৱিষ্যতটো ভাল হ'ব। দেখা গৈছে ইয়াতে কি হ'ব? চাওক, আমাৰ চৰকাৰে এইকাৰণে পঢ়া শুনাটো যথেষ্ট সহায় কৰিছে চৰকাৰৰ তৰফৰ পৰা। এতিয়া আমাৰ নিযুত মাইনা আঁচনিৰ জৰিয়তে আমি মেট্ৰিক পাছ কৰা ছাত্ৰীবিলাকক মাহত 1000 টকা, হায়াৰ ছেকেণ্ডেৰী পাছ কৰাবিলাকৰ ছাত্ৰীবিলাকক মাহত 1250 টকা, যিখিনি ডিগ্ৰী কমপ্লিট কৰি পোষ্ট গ্ৰেজুৱেট বা হায়াৰ এডুকেশ্যনত পঢ়ে তেওঁলোকক মাহত 2500 টকা। আমাৰ টিচাৰ ৱেলফেয়াৰ ডিপাৰ্টমেণ্ট, যিটো টিচাৰ ৱেলফেয়াৰ ডিপাৰ্টমেণ্ট আছে, তাৰ পৰা আমাৰ ছাত্ৰ ছাত্ৰীসকলক স্কলাৰশ্বিপ দিয়াৰ ব্যৱস্থা আছে। গতিকে চৰকাৰখনে যথেষ্ট কৰিছে। গতিকে আমাৰ আজিৰ তাৰিখত দুখীয়া হয়, আমাৰ সমাজৰ ছাত্ৰ ছাত্ৰীসকল যথেষ্ট দুখীয়া হয়, কিন্তু নাভাবোঁ যে বৰ্তমান সময়ত দুখীয়া হোৱাৰ কাৰণে তেওঁলোকে পঢ়াৰ পৰা বাদ কৰিব, তেনেকুৱা নহয়। তেওঁলোকে যদি ইচ্ছা থাকে তেওঁলোকে আগবাঢ়িব পাৰিব। সেই ব্যৱস্থাটো বৰ্তমান আমাৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে যথেষ্টখিনি তেওঁ ব্যৱস্থা লৈছে। আমাৰ চৰকাৰখনে যথেষ্ট এই ধৰণৰ কাম কৰিছে, আৰু আমাৰ সমাজখনৰ প্ৰতি আমাৰ প্ৰত্যেকজন সমাজৰ দায়বদ্ধ ব্যক্তিসকলৰ আমাৰো দায়িত্ব আছে। গতিকে আমি সকলোৱে যদি এই ধৰণৰ অকণ পৰিৱেশটোৰ লগত জড়িত হৈ যাওঁ, মই ভাবোঁ আমাৰ ছাত্ৰ ছাত্ৰীসকলে ভালকৈ পঢ়িব পাৰিব। মই নাভাবোঁ দুখীয়া হোৱাটো তেওঁলোকৰ কাৰণে বৰ ডাঙৰ হেঙাৰ হ'ব। माजबादनिफ्राय जतिनाथनि रिपर्ट, NBT लाइव।